নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। লগতে সাধাৰণ জ্ঞানৰ প্ৰশ্ন উত্তৰবোৰ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। ১ নম্বৰ প্ৰশ্নটো হৈছে, ৰবট কোনে উদ্ভাৱন কৰিছিল? ইয়াৰ উত্তৰটো হৈছে কাৰ্ল কাপেক বৈজ্ঞানিকে ৰবট উদ্ভাৱন কৰিছিল। ২ নম্বৰ প্ৰশ্নটো হৈছে, পিষ্টল কোনে উদ্ভাৱন কৰিছিল? ইয়াৰ উত্তৰটো হৈছে এছকল্ট বৈজ্ঞানিকে পিষ্টল উদ্ভাৱন কৰিছিল। ৩ নম্বৰ প্ৰশ্নটো হৈছে, কোনে পোনপ্ৰথমে দূৰবীক্ষণ যন্ত্ৰ আৱিষ্কাৰ কৰিছিল? ইয়াৰ উত্তৰটো হৈছে নিউটনে পোনপ্ৰথমে দূৰবীক্ষণ যন্ত্ৰ আৱিষ্কাৰ কৰিছিল। ৪ নম্বৰ প্ৰশ্নটো হৈছে, লিফ্ট কোনে উদ্ভাৱন কৰিছিল? ইয়াৰ উত্তৰটো হৈছে আৰ্টিছ বৈজ্ঞানিকে লিফ্ট উদ্ভাৱন কৰিছিল। ৫ নম্বৰ প্ৰশ্নটো হৈছে, বেলুন কোনে উদ্ভাৱন কৰিছিল? ইয়াৰ উত্তৰটো হৈছে মণ্ট গলফাৰ ব্ৰাদাৰ্ছে বেলুন উদ্ভাৱন কৰিছিল। ৬ নম্বৰ প্ৰশ্নটো হৈছে, বিদ্যুৎ চুম্বকৰ উদ্ভাৱন কোনে কৰিছিল? ইয়াৰ উত্তৰটো হৈছে ডব্লিউ ষ্টাৰ্ছনে বিদ্যুৎ চুম্বকৰ উদ্ভাৱন কৰিছিল। ৭ নম্বৰ প্ৰশ্নটো হৈছে, চাইকেল কোনে উদ্ভাৱন কৰিছিল? ইয়াৰ উত্তৰটো হৈছে মেকমিলানে চাইকেল উদ্ভাৱন কৰিছিল। ৮ নম্বৰ প্ৰশ্নটো হৈছে, চিলাই মেচিন কোনে উদ্ভাৱন কৰিছিল? ইয়াৰ উত্তৰটো হৈছে চিলাই মেচিন হাৰ্ডৱে উদ্ভাৱন কৰিছিল। ৯ নম্বৰ প্ৰশ্নটো হৈছে, গ্ৰামোফোন কোনে আৱিষ্কাৰ কৰিছিল? ইয়াৰ উত্তৰটো হৈছে গ্ৰামোফোন বাৰ্লিনাৰে আৱিষ্কাৰ কৰিছিল। ১০ নম্বৰ প্ৰশ্নটো হৈছে, লাউড স্পীকাৰ কোনে আৱিষ্কাৰ কৰিছিল? ইয়াৰ উত্তৰটো হৈছে লাউড স্পীকাৰ এণ্ডাৰছনে আৱিষ্কাৰ কৰিছিল। ১১ নম্বৰ প্ৰশ্নটো হৈছে, টেলিফোন কোনে আৱিষ্কাৰ কৰিছিল? ইয়াৰ উত্তৰটো হৈছে গ্ৰাহাম বেলে টেলিফোন আৱিষ্কাৰ কৰিছিল। ১২ নম্বৰ প্ৰশ্নটো হৈছে, ৰেফ্ৰিজাৰেটৰ অৰ্থাৎ ফ্ৰিজ কোনে আৱিষ্কাৰ কৰিছিল? ইয়াৰ উত্তৰটো হৈছে জে হেৰিছনে ৰেফ্ৰিজাৰেটৰ আৱিষ্কাৰ কৰিছিল। ১৩ নম্বৰ প্ৰশ্নটো হৈছে, বৈদ্যুতিক পাংখা কোনে আৱিষ্কাৰ কৰিছিল? ইয়াৰ উত্তৰটো হৈছে বৈদ্যুতিক পাংখা হুইলাৰে আৱিষ্কাৰ কৰিছিল। ১৪ নম্বৰ প্ৰশ্নটো হৈছে, হেলিকপ্টাৰ কোনে আৱিষ্কাৰ কৰিছিল? ইয়াৰ উত্তৰটো হৈছে হেলিকপ্টাৰ চিৰক্সিয়ে আৱিষ্কাৰ কৰিছিল। ১৫ নম্বৰ প্ৰশ্নটো হৈছে, বৈদ্যুতিক মটৰ কোনে আৱিষ্কাৰ কৰিছিল? ইয়াৰ উত্তৰটো হৈছে বৈদ্যুতিক মটৰ নিকলা টেছলাই আৱিষ্কাৰ কৰিছিল। ১৬ নম্বৰ প্ৰশ্নটো হৈছে, চেলফোন কোনে আৱিষ্কাৰ কৰিছিল? ইয়াৰ উত্তৰটো হৈছে চেলফোন চাৰ্লছ ক্ৰছে আৱিষ্কাৰ কৰিছিল।